ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেল আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল। মুখ্যমন্ত্ৰীৰ যিটো আপোনালোকৰ মহিলা উদ্যমিতা আঁচনি আছিল, যিসকল মহিলাসকলে গছপুলি ৰোপণ কৰি ফটো আপলোড কৰিলে, ফৰ্ম জমা দিলে, সেইসকল ব্যক্তিৰ নাম লিষ্টত আহিলে নাই, আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চাই যাব। তো বলকে আমি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, মোৰ এই চেনেলটো একদম নতুন চেনেল হয়। মই এইটো কেইদিনমান হ'ল ৰিচেণ্টলি খুলিছোঁ। তো আপোনালোকে মৰম আৰু স্নেহ দি মোক দিব, যাতে মই ভিডিঅ' বনাই আপোনালোকক উপকৃত কৰিব পাৰোঁ। লগতে আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলকে আমি আৰম্ভ কৰোঁ। আপোনালোকে বন্ধুসকল টাইপ কৰিব nrlmgov.in। এইটো চাৰ্চ কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা নেক্সট পেজটো আহিব, চাব পাৰিছে। আপোনালোকে প্ৰথম যিটো অপশ্যন দিয়া আছে ব্লক উইচ, আপোনালোকে এইটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা আহি যাব। আপোনালোকে গোটেইখিনি চিলেক্ট কৰি আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি দিব। পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। পিছত আছে ব্লক, আপোনালোকে ব্লকটো চিলেক্ট কৰি দিব, আপোনালোকৰ যিটো ব্লক হয়। তো বিশেষ একো নহয়, আপোনালোকে ষ্টেপ বাই ষ্টেপ গ'লে আপোনালোকে পাই যাব। এতিয়া আপোনালোকৰ যিটো ব্লক, তাৰমানে ব্লকটো আপোনালোকে চিলেক্ট কৰি দিলে। এতিয়া আপোনালোকৰ গ্ৰাম পঞ্চায়ত আপোনালোকৰ কি হ'ব আপোনালোকে নিশ্চয় জানে। আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত আপোনালোকে সেইটো চুইচ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ যিটো ভিলেজৰ নাম কি, আপোনালোকে ভিলেজৰ নামটো আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ লগে লগে ছাবমিট মাৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এই গোটেইখিনি লিষ্ট আহি যাব। তো ইয়াতে বহুত কেইটা পেজ আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 28 পেজ আছে। তো আপোনালোকে ইয়াতে নেক্সট মাৰি যাব। নিশ্চয় আপোনালোকৰ যদি আপোনালোকৰ আছে গ্ৰুপত নাম আছে বা সেলফ হেল্প গ্ৰুপত আপোনাৰ নাম আছে, আপোনালোকে চেক কৰিব পাৰিব, বা আপোনাৰ যিটো নাম হয় নামটো ইয়াতে চেক কৰিব পাৰিব। চাব পাৰিছে। এতিয়া আমি কেইবাটাও নেক্সট মাৰি চাম। আমাৰ যিজন চিনাকি ব্যক্তি আছে তেওঁৰ নাম আছে নে নাই। ইয়াতে বহুতো নাম আছে, অলপ সময় ল'ব পাৰে। আপোনালোকে হুলস্থুল নকৰিব বা খৰধৰ নকৰিব। খৰধৰ কৰিলে হয়তো আপুনি বিচাৰি নাপাব। তাৰ বাবে আপোনালোকে বস্তুটো এবাৰকে ভালদৰে চাই যাব। আশা ৰাখিছোঁ বন্ধুসকল, মই যিটো ভিডিঅ' বনালোঁ বা মই যিটো আপডেট আপোনালোকক দিলোঁ আপোনালোকে ভাল পাব বুলি। আকৌ কৈছোঁ, যদি মোৰ চেনেলটো আপোনালোকে চাই উপকৃত হয় বুলি ভাবে, তেতিয়া আপোনালোকে ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব। So thank you for watching.